হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত 6 ধৰণৰ খেল ল'ৰা ছোৱালীয়ে খেলি ভাল পোৱা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, মই এটা খেলনা বোলাব ওলাইছোঁ। এনেকুৱা ধৰণৰ বক্স আপোনালোকৰ সকলোৰে ঘৰত আছে। এনেকুৱা বক্স এটা আপোনালোকে ল'ব। ফাৰ্ষ্টতে এটা সাইড এনেকৈ কাটি ল'ব। এতিয়া ওপৰত আপোনালোকে এনেকৈ সাৰ্কুল বনাই ল'ব। আপোনালোকৰ যদি ডাঙৰ বক্স হয় তেতিয়াহ'লে বেছিকৈ বনাব। যিমান কেইটা বনাই আপোনালোকৰ কথা সেইটো। এতিয়া মই এই সাৰ্কুল কেইটা কাটি ল'ম। সাৰ্কুল কেইটা এনেকৈ বনাব যাতে যিকোনো এটা অবজেক্ট ল'লে তাৰে ওপৰভাগ ভালকৈ সোমাই যায়। মই এটা চি হৰ্চ লৈছোঁ। যিকোনো এটা খেলনা আপোনালোকে ল'ব পাৰে আৰু এনেকৈ দিব। আৰু এডেচামক দেখিছেনে কোবাব দিছোঁ, তেতিয়া সি বহুত বেছি মনোযোগ দিব লগা হৈছে। মই উলট পালটকৈ দি আছোঁ। সেয়েহে এই খেলটো খেলি ল'ৰা ছোৱালীয়ে খুব এনজয় কৰে। আপোনালোকে খেলিব পাৰে। আন এটা খেল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এনেকৈ মই 1 2 3 নাম্বাৰছ লিখিছোঁ। 13 14 এনেকৈ লিখিছোঁ। আপোনালোকে সৰু ল'ৰা ছোৱালী হ'লে নাম্বাৰছবোৰ কমকৈ লিখিব। যিখিনি নাম্বাৰছ শিকিছে সেইখিনিয়ে লিখিব আৰু এনেকৈ কানেক্ট কৰিব দিব। আৰু মই কৈ আছোঁ জইন কৰিবলৈ 1 আৰু 11ক জইন কৰিব দিছোঁ, 11 to 10 কৰিব দিছোঁ। তেনেকৈ আকৌ বেলেগ বেলেগ ধৰণত কৰিব দিছোঁ। তেতিয়া সি বিচাৰিব লাগিব নাম্বাৰছবোৰ আৰু খুব এনজয় কৰে। আৰু তেনেকৈ নাম্বাৰছবোৰো মনত ৰাখিব। আফটাৰ বিফৰ এইবোৰ এনেকুৱা ধৰণৰ খেলৰ জৰিয়তেও শিকাব পাৰোঁ। নেক্সট এটা খেল এটিচামে বহু সময় খেলে। এনেকৈ মই দুটা বাতি দিছোঁ। এটা বাতিত পানী অলপ দিছোঁ আৰু আনটো বাতিত তাক কৈছোঁ এই চিৰিঞ্জটোৰে আটাইখিনি পানী আনটো বাতিলে নিব লাগিব বুলি। আৰু যেতিয়া এই বাতিটো খালী হৈ যাব সেইটো বাতিৰ পৰা এইটোলৈ আনিব দিছোঁ। এনেকৈও এটিচামে বহু সময় টাইম স্পেণ্ড কৰে। এই খেলনাটো মই এটিচামক সৰুতেই আনি দিছিলোঁ দোকানৰ পৰা। সি মাজে মাজে খেলে, সদায় বহুত বেছি নেখেলিলেও, কিন্তু যেতিয়া খেলে বহুখিনি সময়েৰে খেলে। কিন্তু আপোনালোকৰ লগত যদি এইটো খেলনা নাই তেনেহ'লে আপোনালোকে ঘৰতেই বনাই ল'ব পাৰি। সকলোৰে ঘৰত খালী বটল থাকে আৰু যিবোৰৰ ওজন কম তেনেকুৱা ধৰণৰ অবজেক্ট আপোনালোকে ল'ব পাৰে আৰু এনেকৈ দিব লাগে। আৰু এটা বলেৰে সিহঁতক কেইটা অবজেক্ট পেলাব পাৰিব বলটোৰে সেইটো খেলিব দিব লাগে। সেইটো সিহঁতে খুব বেছি এনজয় কৰে। ফ্ৰেণ্ডছ, এটিচামে এনেকৈও মিউজিকৰ লগত অকণমান সময় টাইম স্পেণ্ড কৰে। গুডগুডি গুডগুডি দিবা। গিদগিদি গুডগুডি দিছা। ফ্ৰেণ্ডছ, এটিচামে এটা নতুন পুতলা বিচাৰি আছিল আৰু তাৰ আগৰ পুতলাবোৰ পুৰণা হৈছে। সেয়েহে এটা সি ভাল পোৱা সি বিচাৰি থকা পুতলা আনি দিলোঁ আৰু সেইটোৰ লগতে এতিয়া বহু সময় সি কথা পাতে, খেলে, তেনেকুৱা কৰে। আৰু ল'ৰা ছোৱালীয়ে ভাল পোৱা বস্তু এটা যেতিয়া লগত থাকে সিহঁতে সেইটোৰ লগতো বহু সময় কটায়। ফ্ৰেণ্ডছ, আজিলৈ এৰিছোঁ। মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ আপোনালোক যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।